এয়া শংকৰদেৱৰ জন্ম জয়ন্তী উপলক্ষে আমাৰ ভাগৱত যাত্ৰা হ'ব। এয়া আমাৰ ভাগৱত নিবৰ কাৰণে এয়া বগা কাপোৰে প্ৰস্তুত কৰি আছে। এয়া চেতিয়া দা, এয়া দীপ আৰু এয়া আমাৰ এওঁ বনাই দা এয়া বনাই আছে। মণিকাই চাই আছে। মণিকা আমাৰ আৰু নিজৰে চাই আছে দেই, একো কাম নাই, এনেই চাই আছে। এইফালে আমাৰ ফুল কাটি আছে, কিন্তু কালিলৈ প্ৰস্তুত হ'ব, কালিলৈ লগাব। এয়া আমাৰ তানিয়া, এয়া আমাৰ মমো, এয়া ইছা, এইবিলাক বনাই আছে। সকলোৱে শংকৰদেৱৰ জন্ম জয়ন্তীৰ কাৰণে প্ৰস্তুতি চলাই আছে। ভাগৱত যাত্ৰা কৰিবৰ কাৰণে আমাৰ নাওখন সজাই আছে। মণিকাই ৰছীত ৰঙীন পেপাৰ লগাইছে। অ' মণিকা হাই বুলি কৈ দিয়া। আমাৰ এয়া মমোৱে লগাইছে, এওঁ লগাইছে, এয়া চেতিয়া দা আছে। আমাৰ নাওখন প্ৰস্তুত হৈছেগৈ আৰু আমাৰ এয়া ববিতাই লগাই আছে ৰঙীন কাগজ। ঢুকি পাইছেগৈ নাই? নাই পোৱাগৈ। এয়া পুৱাৰ ভাগতে মই নামঘৰত চাকি জ্বলাইছোঁ। হেল্ল' এভৰিৱান, জোনবিন চানি আন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। মই ভিডিঅ' দিয়া নাছিলোঁ অলপ দিন, আৰু আপোনালোকক সকলোকে শাৰদীয় শুভেচ্ছাও জনালোঁ। আমাৰ ৰূপনগৰ নামঘৰত 574তম শংকৰদেৱৰ জন্ম জয়ন্তী অকণমান ডাঙৰকৈ প্ৰথমবাৰ পাতিবলৈ আৰম্ভ কৰিছিলোঁ। আৰম্ভ কৰোঁতে আমি কি কৰিছিলোঁ অলপ আপোনালোকক দেখাইছোঁ। বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ, অলপ ভিডিঅ' কৰিলোঁ, তাকে আপোনালোকলৈ অলপ আগবঢ়ালোঁ। গতিকে তেখেতৰ লগতে আমাৰ সেইদিনা আমি সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ প্ৰতিযোগিতাও অনুষ্ঠিত কৰিছিলোঁ। স্মৃতি পৰীক্ষা, চিত্ৰাংকন প্ৰতিযোগিতা আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাও আমি পাতিছিলোঁ। এয়া প্ৰতিযোগিতা আৰম্ভ হৈ আছে। স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত, মধুৰ চংকাৰতাৰ গভীৰ উদাৰ ঘূৰে আজিও উঠিছে বাজি অসমৰ ঘৰে ঘৰে। যি দিনৰ ঘূৰেৰে প্ৰেমলাগী ধাৰা অসীম সাধনা বলে নমালা স্বৰ্গৰ পৰা জ্বালা ভক্তিৰ ভূত। এয়া এতিয়া আমি গায়ন বায়ন আদৰি নামঘৰৰ ভিতৰলৈ আনি আছোঁ।
ভাগৱত বাক আদৰিবলৈ লৈছোঁ। আমি প্ৰথমবাৰ শিকি নাগাৰা নাম গাবলৈ আৰম্ভ কৰিছোঁ। ভুল হ'লে ক্ষমা কৰিব। নাগাৰা নামৰ পাছতে আমাৰ প্ৰসাদ বিতৰণ হৈছিল। মাহ প্ৰসাদ আৰু পায়স আমাৰ উলিওৱা হৈছিল। ভিডিঅ'টো কৰিবলৈ থাকি গ'ল, সেয়েহে মই ভিডিঅ'টো দিব পৰা নগ'ল। ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। অৱশ্যে ভিডিঅ'টোত মই ফটো কেইখনমান এড কৰি দিছোঁ। আপোনালোকে সকলোৱে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। ভিডিঅ'টো চাই আপোনালোকে জনাবচোন। এই ভিডিঅ'টোত মোৰ ভুল ভ্ৰান্তি বহুতো হ'ব পাৰে। ভুল ভ্ৰান্তি হ'লে সকলোৱে ক্ষমা কৰিব বুলি মই আশা কৰিলোঁ। আমাৰ সেইদিনা বৃক্ষৰোপণো আছিলে। বৃক্ষৰোপণো অকণমান মাজতে দেখাই দিছোঁ। আজিলৈ ভিডিঅ'টো সামৰিছোঁ। বাই বাই।